তুমি এইবোৰ মোক কাৰ ঘৰত ফুৰাবলৈ আনিছা হয় ইমান দুখীয়া মানুহৰ ঘৰত ধেত তেনেকেনো কেলে কৈছা এয়া আমাৰ সেই পেহীদেউৰ ঘৰ পেহী ঘৰলৈ আহিছোঁ আকৌ তোমাক নকইনা বুলি নছোৱালী বুলি ফুৰাবলৈ আনিছোঁ তুমি কেনেকুৱা কথাবোৰ কৈছা বাৰু ইছৰাম তোমালোকৰ পেহী ইমান দুখীয়া বুলি মই ভবা নাছিলোঁ দেই কেঁচা ঘৰ দেখোন ধেত তুমি বৰ কিবা হ'লা দেই সঁচাকৈ ৰ'বা পেহীক মাতিছোঁ ঐ পেহী পেহী ঐ বাবাটো দেখোন ইমান নমত আৰু ইয়াৰ বোৱাৰী নে অঁ পেহী মোৰ মানুহজনী আকৌ মই বোলো পেহী ঘৰৰ পৰা ফুৰাই আনোগৈ সেই বুলি আহিলোঁ পাই তই কি কৰি আছিলি পেহী মই সেই লেমৰ চিমনিটো মহাৰিবলৈ লৈছোঁ গধূলি লাগিব যে আগতীয়াকৈ ঠিক কৰি পেলাই বোলো কেৰাচিন তেল চেৰাচিন তেল ভৰাই থওঁ বোলো কাৰেণ্টটো গুচি গ'লে আমাৰ বৰ দিগদাৰ হয় ৰাতি আপোনালোকৰ কি ইনভাৰ্টাৰ নাই নেকি ৰাতি হ'লে যে লেম্প জ্বলাই এইটো যুগতনো লেম্প জ্বলাই নে কোনোবাই আমি দুখীয়া মানুহ আমাৰ ইনভাৰ্টাৰ কিনিবলৈ পইচা নাই যে লাইটৰ বিলটোকে যেনে তেনে দিওঁ আৰু হ'লে আৰু পাই আজিকালিনো কাৰণে থাকে আৰু চবৰে থাকে দেখোন সেই ইনভাৰ্টাৰটো আহিব আৰু ইমান আৰু নৰ্মেল বস্তুবোৰ নাই নে আপোনাৰ আচ্ছা ফ্ৰিজ আছে নে আপোনালোকৰ ঘৰত মানে ফ্ৰিজো নাই ক'বলৈ গ'লে এতিয়া সেই ক'বলৈ শুনিবলৈ বেয়া কিন্তু আমি মাটিৰ টেকেলিত খাওঁ কিন্তু সেই ফ্ৰিজৰ নিচিনা ঠাণ্ডা পাই চেঁচা চেঁচা সেই খাই চাবা এগিলাচ চাহা ই ৰাম মই যে টেকেলি পানী নাখাওঁ পাই মাটিৰ টেকেলিত পানী খাই নেকি মানুহে কি যে কথাবিলাক কয় আৰু তুমি অলপ দেৰি মনে মনে থাকাচোন পেহীয়ে ইমান মৰমত কৈছে তুমিনো কেলে এনেকুৱা কৰি আছা বাৰু বোৱাৰী দেখোন মুখখন বৰ চাই ইমান বেয়া বেয়াকৈ কৈছে আহিলৈ আমি যেনিবা দুখীয়া ইমান হাঁহিবলৈনো কিহে পাইছে বাৰু কেঁচা ঘৰ বোলে হে ইনভাৰ্টাৰ নাই ফ্ৰিজ নাই হাঁহিছে কেনেকৈ ব'লা দেই ইমান গৰমত ইয়াত বহি থাকিব নোৱাৰি ফেনো নাই চাগে মই বিচনী মাৰি থাকিব নোৱাৰোঁ দেই মোৰ গৰমখনত তুমিনো বাৰু কেলে এনেকুৱা কৰি আছা হে অকণমানটো ধৈৰ্য ধৰা ইমান বেয়া বেয়াকৈ ক'বলৈ তুমি কিহে পাইছে বাৰু এইখিনিতে থিয় হৈ থাকিলা যে ভিতৰলৈ নোযোৱা নেকি ব'লা আকৌ ভিতৰলৈ অঁ পেহী ব'ল ব'ল গৈছোঁ ৰাম হ'ব গৈছোঁ ব'লক নগৰীটো নহ'ব ন এতিয়া আহিছোঁ যেতিয়া ইমান বেয়া ব্যৱহাৰ কৰিছোঁ ইমান বেয়া ব্যৱহাৰ কৰিছে বাবাটো তই হ'লে বেয়া নাপাবি দেই মই কিন্তু কথা এষাৰ কমেই আকৌ তই আকৌ বৰ ভাল চালি নাপালি আকৌ দেই ইমান মুখ চুকা ইমান বেয়া বেয়াকৈ কৈছে থক পাই মইনো কি বেয়াকৈ কৈছোঁ মই সঁচাটোহে কৈছোঁ সঁচাটো ক'লে আজিকালি মানুহে বেয়া পায়েই গম পাওঁ নে কালি যে আৰু সেই বাবাটো ঘৈণীয়েক আহিছিলে আইঅ ঈশ্বৰ মোক যিখন তাচিল্য কৰি থৈ গ'ল নহয় কোৱা শুনিছোঁ এজনী বোলে বৰ অহংকাৰী হেনো নিজকে বোলে বহুত ধনী বুজাই বোলে আগতে হেনো যিখন ঘৰৰ পৰা ওলাই আহিছে বোলে লাটুকুনা যাত হেনো ইয়াত আহি বাবাটোহঁতৰ ঘৰখন ধনী পাই পেলাই তাই হেনো ফুটনিয়ে বাঢ়ি গ'ল অঁ হাঁহ কাপোৰ হাঁহ কানি অৱস্থা বোলে মাকৰ ঘৰত চব বোলে বাবাটোহে চলাই থাকে আগৰ পৰা এনেহে বোলে টাউনীয়া চলাই থাকে হেনো ঘৰখন হেনো সেই ফুচকা বেপাৰীহে হেনো বাপেকটো টাউনীয়াকৈ বোলে যিবোৰ ড্ৰেছ পোছাক পিন্ধে বোলে সেই গাঁৱলৈ হেনো ল'ৰা পতাবলৈকে আহিছিলে হেনো হেৰিয়ৰ ঘৰলৈ এই ফুৰিবলৈ ল'ৰা ছোৱালী ঘৰলৈ ধনী ল'ৰা এটা বোলে ফচাম বুলি চেহেৰাটো পাউডাৰ সানি বগা কৰি থৈ আৰু ড্ৰেছ পোছাক পিন্ধে আৰু তেনেকৈ ল'ৰা ফচি যায় এতিয়া আহি পেলাই ইয়াত নোপোৱাই পাতি পালে বোলে হয় নি কালি আকৌ মোক যিখন তাচিল্য কৰিলে বোলে হেৰি নহয় এই লেমৰ চিমনিটো চফা কৰি থাকোঁতে সেই কৈছে বোলে হেৰি নহয় আপোনাৰ বোলে আপোনালোকৰ বোলে ইনভাৰ্টাৰ নাই নেকি বোলে ফ্ৰিজ নাই বোলে আপোনালোকৰ বোলে হেৰি বোলে ইমান বোলে ঘৰ দুৱাৰ কেঁচা ইমান দুখীয়া নাই বোলে আপোনালোক বোলে সেইটোৱে বুলি কৈছে মই থাকিবলৈ লাগিছিলে মই ক'লোহেঁতেন বোলে সেই মাৰৰ ঘৰতনো কি পাইছিলে এটা ফ্ৰিজে পাইছিলি নে সেই ইনভাৰ্টাৰ পাইছিলে বোলে ল'ৰাটোক না জাত বোলো কথা নকবি সেই বুলি ক'লোহেঁতেন দেই হয় দে মই থাকিব লাগিছিলে ক'লোহেঁতেন তুমিনো সেই কেনেকুৱা ঘৰখনৰ পৰা ওলাই আহিছা তুমি যে লোকক হাঁহিবলৈ আহিছা বোলো বাঁহৰ কাঠি বেৰ বোলো লোকক কেঁচা ঘৰ বুলি হাঁহিবলৈ আহিছা হে তাই নিজৰ কেনেকুৱা ঘৰখন আকৌ কেনেকুৱা ঘৰহে ফুটনি বেছি আকৌ হে যোনবোৰ ধনী ঘৰ ছোৱালী সেইবোৰে একো নকৰে যোনবোৰ দুখীয়া ঘৰ পৰা সি অকণমান ধনী হৈ যায় সেইবোৰে নকৰে মোৰ মানে বেলেগ খং উঠিছিলে বাবাটো মুখলৈ চাট লানিহে একো নক'লোঁ আৰু নহ'লে ঠিকছে সেই টকত যুদ্ধই হ'লচোন কালি ভিতৰলৈ আহা কৰিছোঁ প্ৰথমতে নাহে নহয় পাই বোলে আপোনালোকৰ ফেনো নাই চাগে বোলে আপোনালোকৰ সেই ভিতৰত বোলে কেনেকৈ বহি থাকিম বোলে ইমান গৰমত নাযাওঁ দেই বোলে মই বোলে সেই বাবাটোকে কৈছোঁ আৰু বোলে তাই আহিলে আহিব নাহিলে নাই মনতে ভাবিছোঁ আৰু ভিতৰলৈ আহিলে বাৰু পিছে ফুৰিবলৈ আহিছে আকৌ ভিতৰলৈ নাহে কেনেকুৱা চালি আৰু মিঠাই চিঠাই আনি থৈছিলোঁ হয় সেতি আহিব বুলি তাৰপিছতে সেই চাহকণ দিলোঁলোকে কাপটোলৈকে চুকে লৈছে আৰু খুব চাইছে কাপটো বোলে হেৰি নহয় আপোনালোকৰ কাপটো বোলে ইমান চেকা লাগি আছে বোলে কেনেকুৱা কাপত চাহ দিছে বোলে বোলে আৰু কণী কাপত বোলে এনে চাক চিকজনী কোৱা শুনিছোঁ মস্ত লেতেৰি বোলে ঘৰখন চাফাই নকৰাকৈ নিজকে ডিপ্লিপ কৰি ৰাখে হেনো ঘৰ দুৱাৰ হেনো চাব নোৱাৰা হৈ আছে আজিকালি বোলে বাবাটো ঘৰত বোলে হয় নেকি মই আকৌ জনা হ'লে ক'লোহেঁতেন তাকে খাই মই আকৌ গম নাপাওঁ নহয় মই বোলো সেই দুখীয়া মানুহ এনেকুৱা আমাৰ বোলো বহুত দিনতে বোলো আমাৰ বোলো সেই ছোৱালীজনী বোলো তনী বিয়াতে সেই কাপৰ চেট এটা উঠিছিলে বোলো কেইটামান উঠিছিলে তাৰে বোলো সেই কাপবোৰ থৈ দিওঁ সেইকাৰণে চেকা লাগিছে গা বহুত দিন হ'ল যে বোলো সেইটো বুলি কৈছোঁ বাবাটো মাকক একাঠি বোৱাব নহয় যেনি অতি সাংঘাত পানিছোঁ বোলে আজিকালি বোলে লাগিলে দুখুন্দা খুন্দা লাগি আৰম্ভ হ'লেই বোলে সেই শাহুৱে কথা বোলে কোৱা শুনিছোঁ লাগিবতো মোকে যেনেকৈ কৈছে প্ৰথম আহিয়ে ইমান বেয়া ব্যৱহাৰ কৰিছে